হৈছে আৰু তাৰ কাৰণে ইপিপিএলে যি পৰিৱৰ্তনৰ জোৱাৰ আনিছে সমগ্ৰ বিটিসি অঞ্চলতে প্ৰস্তাৱিত বিটিআৰৰ এই যি চুক্তি আছে এই চুক্তিত আমাৰ যিসমূহ দফা আছে এই দফাসমূহ পূৰণ কৰাৰ কাৰণে যেহেতু ৰাইজক ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু তাৰ কাৰণে যি প্লেন এষ্টিমেট তৈয়াৰ হৈ আছে গতিকে এই সমগ্ৰ যি পৰিৱৰ্তনৰ কাৰণেই ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি দেখা পাইছো ৰাজপথত আজি আমাৰ জ্ঞাতে অজ্ঞাতে অসংখ্য ৰাইজ আহি পেলাই আমাক শুভেচ্ছা জনাইছে আৰু তাৰ কাৰণে আমি আজি নিশ্চিত হৈছো যে পৰিৱৰ্তন আহিব আমাৰ মথনগুৰি পৰিষদীয় যি সমষ্টি এই সমষ্টিত আমি নিশ্চিতভাৱে বিজয় হাঁহি মাৰিম আৰু সমগ্ৰ বিটিসিৰ ভিতৰতেই আমি ৰেকৰ্ড কৰিম নিশ্চিতভাৱে তেখেতে কিয় তেনেকুৱা কৰিলে বা কেনেকে খেলিব তেখেতৰ কথা এতিয়া আদৰ্শ বোলা এটা বস্তু থাকিব লাগে কালিলৈকে যিটো দলক মানে বেয়া পোৱা হ'ল আজি হঠাৎ প্ৰিয় হৈ গ'ল নিশ্চয় ইয়াত কিবা নহয় কিবা ৰহস্য আছে গতিকে হয়তো ক্ষমতাৰ কাৰণে ভাবিছে হয়তো যে ইয়াত আমি জিকি যাব পাৰিম কিন্তু তেখেতৰ বিগত সময়ৰ যিখিনি কাম কাজ সেইখিনি চাৰ্টিফিকেট ৰাইজে দিব আপোনালোকৰ ইউপিএলৰ পৰা কৈছে যে বিটিডিছ বৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন কি কাৰণত পৰিৱৰ্তন বিচাৰিছে আজি অপশাসন হৈছে মানুহৰ লাঞ্ছিত হৈছে বঞ্চিত হৈছে শোষিত হৈছে আজি যি শান্তিৰ কাৰণে যিসকল মানুহে সদায় চেষ্টা কৰিছিল সেই শান্তিপ্ৰিয় মানুহসকলক সদায় আঁতৰাই বেলেগ এটা এংগলত মানে বিগত চৰকাৰবিলাকে লৈ যাবলৈ চেষ্টা কৰিছিলে অপচেষ্টা কৰিছিলে যাৰ কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে অপশাসনৰ পৰা মুক্তি পাব বিচাৰিছে আৰু জনতাৰ হাতত নিজৰ অধিকাৰৰ যি মানে দায়িত্ব এই দায়িত্ব ৰাখিব বিচাৰিছে আৰু এইকাৰণে এইবাৰ জনতাৰ চৰকাৰ হ'ব ৰাইজৰ চৰকাৰ হ'ব ৰাইজে ৰজা আৰু এই কথাটো এইবাৰ প্ৰতিপন্ন হ'ব চৰকাৰ কৰিলে হাগ্ৰাম মূল্যৰ অৱস্থা কি হ'ব তেখেতৰ অৱস্থা কি হ'ব তেখেতে ক'ব পাৰিব অৱস্থা বেয়া হ'ব নালাগে কাৰণ সকলোৱে মৰম কৰে তেখেতক মৰম কৰি নিশ্চিতভাৱে সকলোৰ মাজত তেখেতে থাকিব আমি যেনেকৈ আছো ইমান দিনে বঞ্চিত হৈ যেনেকৈ আমি আছো তেনেকৈ নিশ্চিতভাৱে তেখেতে বঞ্চিত নহয় আমি কৈছো যে আমাৰ দলে সকলো ৰাইজক একত্ৰিত কৰি লৈ আগবাঢ়ি যাব আৰু তাত হাগ্ৰাম মহিলা ডাঙৰীয়াও আছে তেখেতৰ দলৰ যিমান কৰ্মকৰ্তা আছে সকলোকেই আমি লগত লৈ আমি আগবাঢ়ি যাম চৰকাৰ কৰিব পাৰিছে কি ক'ব এইটো নতুনকৈ মানুহৰ মাজত এটা শব্দ এটা লৈ পেলাই আহিছে শব্দটোৰ পৰা আমি শব্দ আনিব বিচাৰিছো নহয় আমি সকলো মানে শান্তি এই শান্তিৰ কাৰণে আমি যুঁজি আছো নিশ্চিতভাৱে দুলিশ্বাত হ'ব আৰু যি সমীকৰণ এটা দিয়া হৈছে 35 থাকিব কিন্তু 35 হাৰিব 35ত হাৰিব বা তাতকে বেছি হাৰিব পাৰে দুই এটা সিট আহিব পাৰে কিবা কৰি চৰকাৰ গঠন কৰাৰ কোনো সম্ভাৱনা আমি দেখা নাই ৰাইজে ইতিমধ্যে ৰিজেক্ট কৰিছে বিজেপি আপোনালোকৰ লগত কেনেকৈ ফেক্টৰৰ বিষয় বিজেপি আপোনালোকৰ ফেক্টৰৰ বিষয় নাই চাওক এতিয়া তেখেতসকলৰ কেন্দ্ৰত আৰু ৰাজ্য চৰকাৰ আছে আপোনালোকে দেখা পাইছে যে দিল্লী নিৰ্বাচনৰ সময়ত যিটো ঢল বৈছিলে নেতা কৰ্মীসকলৰ সকলোৱে ভাবিছিল যে বৃহৎ মানে কেজৰিৱাল হয়তো চিটকি যাব একেদৰে বিটিসি নিৰ্বাচনতে চাব তেখেতসকলে চেষ্টা কৰিব কিন্তু সফল হ'ব নোৱাৰে এতিয়ালৈকে দেখা নাই বৃহৎ ব্যৱধান হ'ব আমাৰ বৃহৎ ব্যৱধানত আমি বিজয়ী হ'ম আৰু ৰেকৰ্ড কৰিম সমগ্ৰ বিটিসিৰ ভিতৰত আমি ৰেকৰ্ড কৰিম